ৰাভা জনগোষ্ঠী অধ্যুষিত এটা অঞ্চলৰ নাম মাকৰি আৰু মাকৰিৰ নিচেই কাষত অৱস্থিত এখন পাহাৰ ৰেন্দুপেন্দু আৰু এই ৰেন্দুপেন্দু পাহাৰৰ নামনি অনুষ্ঠিত হৈ আছে এক সাংস্কৃতিক সমাৰোহ আৰু আজিৰ এই সন্ধিয়া সময়ত মই আহি উপস্থিত হৈছোঁ ৰেন্দুপেন্দু পাহাৰৰ নামনিৰ সেই বিশেষ সাংস্কৃতিক সমাৰোহত মোৰ পিছফালে দেখিছে আদৰণি তৰণ আৰু আহক এই সমাৰোহত কেনেদৰে কি কৰা হৈছে কেনেদৰে উদযাপন কৰা হৈছে সকলোখিনি চাবলৈ জানিবলৈ ভিতৰলৈকে সোমাই যাওঁ তৰণৰ তলেৰে সোমাই আহি একাষে দেখিলোঁ এখন প্ৰদৰ্শনী আৰু প্ৰদৰ্শনীৰ ভিতৰত সোমাই সঁচাকৈ অভিভূত হৈ পৰিলোঁ ৰাভা জনগোষ্ঠীৰ দৈনন্দিন জীৱনত ব্যৱহাৰ্য বহু প্ৰাচীন সমল ৰজাৰ দিনত যুদ্ধ বিগ্ৰহত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ঘৰুৱা ব্যৱহাৰৰ সামগ্ৰী সাংস্কৃতিক সমলকে আদি কৰি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আদি কৰি বহু প্ৰাচীন সম্পদ প্ৰদৰ্শন কৰা হৈছে নানা ধৰণৰ অলংকাৰ বাচন বৰ্তন খেতিৰ সঁজুলি মাছ মৰা সঁজুলি মুঠতে এয়া যেন এক সমৃদ্ধিশালী সংগ্ৰহালয় আচ্ছা আচ্ছা কঞ্চ দেৱতাৰ পীৰা আচ্ছা আচ্ছা চান জাতীয় বস্তু মহৰ সিংহৰ চিঙা মানে যুদ্ধ বা মাছ মৰা এইবিলাক ৱাৰ্ণিং দিয়া বস্তু আচ্ছা আচ্ছা এইটো মহৰ ঘণ্টা এই ডিঙিত ওলমাই দিয়ে যে ডিঙিত ওলমাই দিয়ে যে ঠিক আছে ঠিক আছে আৰু এইবিলাক কি অ' আচ্ছা কাপোৰ থোৱা বাকচ আগতে এইবিলাক বাকচত ভাল কাপোৰখিনি থৈছিল আগৰ ট্ৰাং আৰু পুৰণি ট্ৰাং জনগোষ্ঠীটোৰ অন্য এক সমৃদ্ধিশালী সাংস্কৃতিক সমল এয়া সন্মুখত দেখিছে আপোনালোকে মুখা শিল্প বিভিন্ন ধৰণৰ মুখা ইয়াত প্ৰদৰ্শন কৰা হৈছে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত এই মুখাসমূহ ব্যৱহাৰ কৰা হৈছিল আৰু তাক আজি সুন্দৰভাৱে এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছে সঁচাকৈ মই অভিভূত হৈ পৰিছোঁ এই সকলোখিনি আয়োজন দেখি আৰু এয়া সন্মুখত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰৰ প্ৰদৰ্শনী দখনা পাজাৰ আদিকে কৰি বিভিন্ন ধৰণৰ হাতে বোৱা বস্ত্ৰ জনগোষ্ঠীটোৱে ব্যৱহাৰ কৰা বস্ত্ৰসমূহ আপুনি চাবও পাৰে আৰু ইচ্ছা কৰিলে ক্ৰয় কৰাৰ ব্যৱস্থাও ইয়াত আছে সাংস্কৃতিক ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰ আৰু অলংকাৰ আদি কৰি বিভিন্ন ধৰণৰ বস্তু আপুনি ইয়াত দেখিবলৈ পাব যিসমূহ হয়তো আপুনি কেতিয়াও দেখা নাই ৰেন্দুপেন্দু হাছু মানে পাহাৰখনৰ নাম ৰেন্দুপেন্দু আৰু এই ৰেন্দুপেন্দু হাছুৰ নামনিত এক সুন্দৰ পৰিৱেশত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি 4 বছৰ ধৰি এই সাংস্কৃতিক সমাৰোহ উদযাপন কৰা হৈ আহিছে যি সমাৰোহত ৰাভা হাছঙৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিক উপস্থাপন কৰাৰ এক সুব্যৱস্থা কৰা হৈছে আৰু এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে এই তৰণৰ ভিতৰৰে সোমাই আহি সুন্দৰকৈ চিকুনাই থোৱা এই পথটোৰে আগবাঢ়ি গ'লে আপুনি দেখিব এখন সুবিশাল মঞ্চ আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকৰে ঠাহ খাই আছে মঞ্চৰ সন্মুখত পাহাৰৰ বকিয়াত এক সুশৃংখল আয়োজন পৰম্পৰাগত আৰ্হিত নিৰ্মাণ কৰা হৈছে কাৰ্যালয় অতিথিশালা মঞ্চ শুৱনি কৰি বহি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় প্ৰতিনিধি আটাইৰে মুখে মুখে ঐক্য সম্প্ৰীতিৰ আহ্বান আৰু মাজে মাজে চলিছে সাংস্কৃতিক অনুষ্ঠান মনোৰঞ্জনৰ বাবে নিচেই কাষতে এখন মেলাৰো আয়োজন কৰা হৈছে মুঠতে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হৈছে ৰেন্দুপেন্দু হাছুৰ সাংস্কৃতিক সমাৰোহ